মাৰিলে আমাৰ বিহুত আমনি নাই চোতালৰ দুব। Hey guys, welcome back to my channel vlog. আৰু আজি হৈছে ৰঙালী বিহু আৰু ৰঙালী বিহু মোৰ তৰফত সবাইকে শুভেচ্ছা জনালো আৰু কলাঘাটত নতুনকৈ ৰংঘৰ বনাইছে তাতে হৈছে বিহু উদযাপন তো ভ্লগ এতিয়া দেৰি নকৰাকৈ গৈ থাকোঁ। হেপী ৰঙালী বিহু। ইউনিভাৰ্চিটি ফাইনেলি গাইজ কলাক্ষেত্ৰ আহি পালোঁ আৰু কলাক্ষেত্ৰৰ আজি বিহু চোৱাক গাইজ আজি ইমানে মানুহ আজি সবে ইয়াতে আছে আৰু ইয়াত চাইনবোৰ্ড মৰা আছে বিহু উদযাপন তাৰমানে আজি ইয়াত বিহু উদযাপন হৈ আছে আৰু যিহেতু আজি টিকেট ফ্ৰী আজি সবে আহিব পাৰে আৰু আমি আহিলোঁ বিনা টিকেট কটাকৈ আহিলোঁ আৰু আজি বিহু বুলি কলাক্ষেত্ৰৰ টিকেট নোলোৱাকৈ দিছে বিনামূলীয়া টিকেট তো আজি বহুতে আহিছে কলাক্ষেত্ৰত তো আজি বিহু বুলি মানে টিকেটটো ফ্ৰী দিলে তো বহুতে আহিছে এয়া চক দেখাইছে আপোনালোকে বহুত মানুহ ইয়াত আহিছে আৰু কলাক্ষেত্ৰৰ বেক চাইড আপোনালোকক দেখাইছোঁ এয়া গাইজ চক আৰু আগফালে আপোনালোকক দেখাইছোঁ আপোনালোকে গৌতুতে বিহু নাচি আছে গাইজ কেনে বিহু মজা মজা মিউজিয়াম বন আছে এইয়া চক আৰু এইফালে চাব পাৰে দৃশ্যকেইটা তো মানে ইয়াত সৰু ল'ৰা ছোৱালীকেইটা খেলি আছে আৰু গাইজ আজি ৱাটাৰফল চক কিমান ধুনীয়া লাগিছে চাবলৈ ইয়াত আৰু এতিয়া আমি সেইটো এনেকৈ যাব লাগিব মইতো ইয়াত এটা ভিডিঅ' এটা বনাইছিলোঁ প্ৰথম কলাক্ষেত্ৰ আৰু আজি বিশেষকৈ আজি বিহু বুলি ইয়াত আহিছোঁ আৰু বিহুত ধৰক আপোনালোকে মানুহ কিমান আহিছে এয়া গাইজ আৰু ইয়াত চক আজি মানুহ কিমান এতিয়া যাব লাগে ৰংঘৰ ভিতৰত নতুনকৈ বনাইছে আগৰ পিছে যোৱা নাই তো আজি প্ৰথম গৈ আছোঁ আৰু ভিতৰত হৈছে বিহু উদযাপন ব'লক যাব লাগে ওপৰত হৈছে বিহু নাচ তো আমি তাতে গৈ আছোঁ তো এয়া চক ওপৰত দৃশ্য আমাৰ মৰমতে নাচিব লাগিব এইবাৰ হুঁচৰি দলটিলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ৰাংঢালী জেং বিহু দল যোৰহাট ৰাংঢালী জেং বিহু দল আহৈ নাচনী আহৈ ৰঙিলী আহৈ বনিলী ঐ বিহু তলি হোৱা নিয়ৈ কৰি ৰঙিলী বিহু নামৰে খুলিয়া তুলু মনিয়া নামৰে হৈ খুলিয়া তুলু মনৰে দেৱতা নাই ধৰিবা মনৰে দেৱতা নাই ৰে মনি তলে যাওঁ মৰৰ তলে আমাৰ বিহু মৰা ঠাই লগৰ সমনীয়া কিৰিমা মাৰিলে কিৰিমা মাৰিলে আমাৰ বিহুত আমনি নাই চোতালৰ দুব আৰু এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু বহুতে ভাল লাগিল যাই পিনে আৰু এই ফাংচনটো হৈ আছে নতুনকৈ ৰংঘৰ বনাইছে কলাক্ষেত্ৰ তাতে মানে ফাংচনটো হৈ আছে আৰু আপোনালোকে যদি আহিব কালিৰ ভিতৰত আহিব নতুনকৈ বনাইছে আৰু এতিয়া আমি
ওপৰত আছোঁ আৰু তলত এটা আছে বহাগৰ 7 তাৰিখলৈকে কাৰ্যসূচী আছে আপোনালোকে যদি আহিব পাৰে আৰু এতিয়া গাইজ কলাক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ আৰু আজি ভিডিঅ'টো ইমানে সামৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'কেইটা আপোনালোকে পাই থাকিব তো আজিৰ কাৰণে ইমানে অ'কে বাই